নমস্কাৰ বন্ধুসকল, তেলীয়াপথাৰ হস্ততাঁত আদৰ্শ গাঁও এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাই খুবেই ভাল পাব। অসমৰ জাতীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হ'ল নামঘৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নামঘৰৰ বৰ ভেটি প্ৰতিষ্ঠা কৰি অসমীয়া জাতিটোক একতা এনাজৰীয়ে বান্ধিছিল। এয়া নামঘৰ ভাগে এটি সম্পূৰ্ণ দৃশ্য আপোনালোকৰ মাজত আগবঢ়ালোঁ। এয়া পবিত্ৰ ভাদ মাহৰ গুৰুজনাৰ সৃষ্টি এটি দিহানামৰ দৃশ্য আপোনালোকৰ মাজত আগবঢ়ালোঁ। নামঘৰভাগী সম্পূৰ্ণ দৃশ্য আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিছোঁ। অনাগত দিনত আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম।